তোমাক খাই পিনি কেনেকুৱা লাগিছে বাৰ্থডে বয় হাই ফ্ৰেণ্ডছ আজি আমাৰ পাপাবুকৰ বাৰ্থডে সেইকাৰণে আমাৰ পাপাবুকৰ বাৰ্থডে কোন কোন মানুহ আহিছে বেছি নাই হোৱা আৰু ঘৰ আহিবলৈ আছে ঘৰ অহা নাই এতিয়ালৈকে তো আমাৰ বাৰ্থডে তেতিয়া কোন কোন আহিছে সেয়া আপোনালোকক দেখাম এয়া আমাৰ হাই ক হাই 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 ক কোৱা কোন এয়া ৰিয়া আহিছে এয়া আমাৰ মোনে হাই কোৱা ৰিয়া হাই কৰিলে মই আপোনাৰ বাৰ্থডে বয় কিবা লাষ্টত দেখাম নকয় লাষ্ট কৰি আমাৰ মায়ে হম্পিটি ডম্পিটি বনাইছে এয়া হম্পিটি ডম্পিটি মায়ে বনোৱা DIYটো আপোনালোকে চালেনে নাই চোৱা যদি নাই চোৱা এবাৰ চাই ল'ব এয়া আমাৰ হম্পিটি ডম্পিটি এয়া আমাৰ আৰু এটা মায়ে বনালে আৰু আমাক মায়ে কি খাবলৈ দিছে চব দিছে তাৰ লগত এটা লালমোহন তাৰপিছত বাৰ্থডে বয় বিলনীয়া আজি আপোনাৰ কেইবছৰ হৈছে 45 জীৱনত কি পালে কৈ যাওকচোন জীৱনত কি পালে এনেকুৱা হেৰি অভিজ্ঞতা পইচা 50,000 ইনকম কৰি কাবাৰ এক্সিডেন্টত পঠাই দিয়ে আৰু নহয় আপুনি মানে নিজৰ লাইফটোলৈ সুখী নে মই জীৱনটোলৈ বহুত সুখী লকডাউনৰ কাৰণে বেছি মানুহক মতা হোৱা নাই আৰু বা দাদা আহিবলৈ আছে হাই ফ্ৰেণ্ডছ কালি মোৰ ভিডিঅ'টো কৰা সম্পূৰ্ণ নহ'ল মই বা আৰু ভণ্টিৰ লগত এনজয় কৰি থাকিলোঁ আৰু পাপায়ো বিশেষ কামৰ কাৰণে মোবাইলটো লৈ ল'লে মোৰ চেনেলটো যদি ভাল পাইছে চাই তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু তলত থকা ঘণ্টাটো বজাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই